সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ব্লগলৈ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পাব আৰু শেষলৈকে চাবলৈ চেষ্টা কৰিব। শেষত কমেণ্ট কৰি জনাব নাপাহৰিব আজি ব্লগটো চাই কেনেকুৱা লাগিলে। আৰু আজি দেওবাৰ হয়, এতিয়া প্ৰায় 11মান বাজিলে। মই গা পা ধুই আজৰি হৈ আহিছোঁ আৰু আজি দেওবাৰ দিনটো আমি কি কৰোঁ সেইখিনিকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গতিকে শেষলৈকে চাই থাকিব। হে গাইজ, এতিয়া প্ৰায় 12টা বাজি গ'ল আৰু মই পাকঘৰলৈ আহি বহিয়ে আছোঁ। মানে ভাত দাইলকেইটা উঠাই দিলোঁ ৰিধিৰ কাৰণে। আমি আজি খাম পৰ্ক, দেওবৰীয়া বিশেষ। আগতেতো বহুত খোৱা হ'ল বাৰু দেওবাৰে, কিন্তু আজি প্ৰায় ৰিধি জন্মৰ এবছৰমানৰ আগতে খাইছিলোঁ। তাৰপিছত ৰিধি জন্ম হোৱাৰ পিছত আৰু খোৱা নাই আৰু আজি বহুত দিনৰ মূৰত খাম। কালি আচলতে খাবলৈ মন গ'ল বুলি ক'লোঁ মানুহজনক আৰু আজি আনি দিলে। আজি খাব লাগিব, কিন্তু ঘৰৰ মানুহে যাতে মোৰ ঘৰৰ মানুহে ভিডিঅ'টো কোনো কাৰণতে দেখা নাপায়। মানে মোৰ ঘৰৰ মানুহে গাহৰি মাংসটো একেবাৰে এভইড কৰে, তেওঁলোকে নাখায় আৰু মই খোৱা দেখিলে হয়তো অকণমান বেয়া পাব পাৰে, সেইকাৰণে নেদেখিলে ভাল। আৰু কোনো কথা নাই, খোৱা বস্তুহে, মানুহেতো খায়েই থাকে, কি কথাটোনো। গতিকে জাত পাতটো আৰু কথা নহয় খোৱা বস্তুৰ লগত। সেইকাৰণে মই আজি 5 বছৰমানেই হ'ল খোৱা, কিন্তু মাজতে আৰু বহুত দিন নাই খোৱা ৰিধিৰ কাৰণে। আৰু এতিয়া আজি বনাম, আজি কেনেকৈ বনাম আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আহক আমি পৰ্ক বনাওঁ। এয়া মাংসখিনি ধুবলৈ লৈছোঁ, আধা কেজিমান হ'ব, বহুত বেছি অনা নাই। আমাৰ দুজনৰ কাৰণে এয়াই যথেষ্ট হ'ব, কাৰণ আমি বহুত বেছি মাংস খাবও নোৱাৰোঁ। এতিয়া মাংসখিনি ভালকৈ ধুই লৈছোঁ। গাহৰি মাংস বনাওঁতে সদায় মন কৰিব যাতে খুব চাফ চিকুণকৈ ধুই পখালি লয়, নহ'লে মাংসৰ বীজাণু গৈ আমাৰ দেহত প্ৰৱেশ কৰিব আৰু আমাৰ তেতিয়া স্বাস্থ্যৰ কাৰণে হানিকাৰক হ'ব। আৰু এইফালে আহিছে মেজেঙা নামৰ এই শাকবিধ, মই একেবাৰে চিনি নাপাওঁ, কোনোদিন দেখাও নাই। অকণমান ৰঙচুৱা, মানে টেঙা মৰাৰ যিটো কালাৰ তেনেকুৱা, কিন্তু টেঙা নহয়, ধনিয়া পাতৰ দৰে কাম কৰে বুলি কৈছে। কিমান দূৰ সঁচা মিছা নাজানো আৰু নামটো কোৱাত ভুল হ'ব পাৰে। যিসকলে এই শাকবিধৰ বিষয়ে জানে আপোনালোকে মোক ভালকৈ জনাবচোন, তেতিয়া মোৰ সুবিধা হ'ব। আৰু আনিছে কচু, আজি কচুৰ সৈতেই মাংস বনাম বুলি ভাবিছোঁ। আৰু কচুখিনি ইমান ধুনীয়াকৈ বান্ধি দিছে, মোৰ মনটো খুব বেছি ভাল লাগিলে, গাঁৱত থকাৰ দৰে অনুভৱ হ'ল। আৰু যিখন পাতেৰে বান্ধি দিছে এই পাতখন কিন্তু কলপাত নহয়, কলপাতৰ দৰে মোৰ মতে হালধি পাত যেনহে লাগিছে, নহ'লে তৰাপাত কিবা এখন পাত হ'ব আৰু ভালকৈ নাজানো। আৰু এইখিনি কচু আমাৰ যিটো মানে কচু পোৱা যায় আমাৰ ইয়াত, তেনেকুৱা কচু নহয়, এইটোৰ নাম তেলি কচু বুলি কৈছে। কিমান দূৰ সত্য মই সেইটো কথা নাজানো, আপোনালোকে জনাসকলে মোক জনাব। আৰু এই কচুবিধৰ খজুৱতি নাই, সেইটো কাৰণে মোৰ ভাল লাগিলে। আৰু চুচখিনি গুচাই ধুনীয়াকৈ কাটি লৈছোঁ, আলু লগতে কাটিছোঁ। আৰু এতিয়া মাংসখিনি ঠিক কৰি লওঁ। মাংসখিনিত একদম উতলা পানী ঢালি দিছোঁ, যাতে মাংসৰ যিখিনি তেল সেইখিনি আঁতৰ হৈ যায়, কাৰণ গাহৰি মাংসৰ তেলটো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই বেয়া। যদি পাৰে উতলাই দিলে ভালেই, মই আজি উতলাই দিয়া নাই, গৰম পানীত দি অলপ সময় ঢাকনখন লগাই দিম, তেতিয়া তেলটো ভালকৈ আঁতৰি যাব আৰু এইখিনি আকৌ এবাৰ ধুই দিলেই বনাব পৰা হৈ যাব। আৰু এইফালে কেৰাহীত তেল গৰম হোৱাত মই দিলোঁ কেইটামান জিৰা, আৰু এতিয়া দিছোঁ পিঁয়াজ, আদা, নহৰু একেলগে দি দিছোঁ। এইখিনি অলপ সময় ভাজিব লাগিব, কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকিম। এয়া লাহে লাহে গল্ডেন ব্ৰাউন হৈ আহিছে পিঁয়াজখিনি, আৰু এতিয়া মাংসখিনি দি দিব পৰা হৈ গৈছে। এতিয়া মাংসখিনি দি দিলোঁ, আৰু বিশেষ মছলা ব্যৱহাৰ নকৰোঁ, কিছুমান মাংসত মছলা দিলে খাবলৈ বেছি বেয়া হয়, সেইকাৰণে হালধি দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ, আৰু মছলা হিচাপে এই মেজেঙা যিটো পাত আছিলে সেইখিনিকে দি দিম বুলি ভাবিছোঁ, গতিকে মছলা আৰু বেলেগকৈ ব্যৱহাৰ কৰা নাই। এতিয়া ভালকৈ লৰাই দিছোঁ, আৰু তাতে কচু আৰু আলুখিনি দি দিছোঁ লগতে, নহ'লে মাংসটো সিজাৰ পাছত কচু আৰু আলুখিনি নিসিজিলে খাবলৈ বেয়া হ'ব। আৰু গাহৰি মাংসটো এনেও খুব সোনকালে আচলতে সিজি যায়, একেবাৰে কোমল, সেইকাৰণে লগতে দি দিছোঁ। আৰু কেইটামান জলকীয়া দিছোঁ, যাৰ যিমান ইচ্ছা আপোনালোকে জলকীয়া দিব পাৰে, মই 4-5টামান দিছোঁ, একেবাৰে জ্বলা নাইকিয়া, সেইকাৰণে। আৰু ঢাকনখন কিছু সময় লগাই দিছিলোঁ। আৰু এই মেজেঙা পাতখিনি যে ধুনীয়াকৈ ধুই মই মিহি মিহিকৈ কাটি লৈছোঁ, আৰু সেইখিনিও এতিয়া মাংসখিনি দি দিছোঁ। মাংসখিনি আধা সিজা হৈ গৈছে, তেনেকুৱা অৱস্থাত আচলতে মই পাতখিনি দিলোঁ, আৰু এইখিনিও ভালকৈ লৰাই আছোঁ আৰু অলপ সময়ৰ পাছত এয়া দেখিছেনে মাংসখিনি সিজি আহিছে, পানী দিব পৰা হৈ গৈছে, আলু সিজিছে। এয়া
গতিকে অলপ অলপকৈ পানী দিম। গাহৰি মাংসত আচলতে বেছি পানী দিলে খাবলৈ ভাল নহয়, সেইকাৰণে অকণমান গ্ৰেভি টাইপৰ কৰিম। আৰু এতিয়া মোৰ মাংসখিনি হৈ গৈছে আৰু লাহে লাহে অলপ সময় উতলিবলৈ দিম। মাংসখিনি উতলিবলৈ দিছিলোঁ, এতিয়া মোৰ মাংস হৈ গ'ল। আনফালে ভাত বাঢ়ি লৈছোঁ, ভাত আৰু মাংস লৈছোঁ আৰু একো বনোৱা নাই। মাংসখিনি ইমান বেছি ভাল হৈছিলে, আপোনালোকৰ লগত শ্বেয়াৰ নকৰি নোৱাৰিলোঁ। আৰু কালাৰটো চাওকচোন, বহুত বেছি ধুনীয়া হৈছে, যদিও মছলা একো ব্যৱহাৰ কৰা নাই তথাপিও। আৰু এনেকৈ যদি আপোনালোকে বনাই খোৱা নাই, এবাৰ প্লিজ বনাই খাই চাবচোন। তাৰপাছত কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব, আৰু এই থালখন দেখি কাৰ কাৰ লোভ লাগিছে সেইটোও জনাব। হেল্ল', এতিয়া প্ৰায় 2:30 বাজিলে। ভাত পানী খাই কৰি উঠিলোঁ আৰু মাংসখিনি বহুত বেছি ধুনীয়া হৈছিলে। এনেকৈ বহুতে বনাই খায়, কিন্তু যিসকলে বনাই খোৱা নাই তেওঁলোকে এবাৰ বনাই খাই চাবচোন, নিশ্চয় ভাল পাব। আৰু এতিয়া মই পকাতে বহি লৈছোঁ। এতিয়া মই অকণমান স্কিন কেয়াৰ কৰিম, মানে আজি 1.5 বছৰ 2 বছৰেই হ'ল আৰু ৰিধি জন্ম হোৱা আগৰ পৰা এতিয়া ৰিধিটো ডাঙৰেই হৈছে আৰু এতিয়ালৈকে মানে স্কিনখনত একোৱেই লগোৱা নাই। দেখিছেনে, অৱস্থা নাইকিয়া হৈছে। মানে যাৰ যাৰ 2টা বাচ্চা তেওঁলোকে বুজিব পাৰিছে চাগে কিমান বেছি কষ্ট হয়। ইহঁতৰ লগত লাগি থাকোঁতেই যায় দিনটো, নিজৰ কথা যে একেবাৰে ভবা নহয়। স্কিনখনত যে কিবা এটা লগাব লাগে, চুলিকেইডালত কিবা এটা লগাব লাগে, মনলৈ নাহে। কিন্তু অকণমান সময় পালে মানুহে কৰিব লাগে, কিন্তু মোৰ তেনেকৈ কৰাই নহয়। সেইকাৰণে আজি দেওবাৰ বুলি নহয় আৰু এনেই আৰু ফ্ৰী পাইছোঁ আজি। মানে ৰিধিক ভাত পানী খাই শুৱাই দিলোঁ। তাই শুই থাকোঁতে স্কিনখনত কিবা এটা লগাওঁ, একদম চিম্পুল ফেচ পেক এটা লগাম, সকলোৱে লগায়েই। আৰু আজি ব্লগ কৰিছোঁ যিহেতু আপোনালোকক নেদেখুৱালে বেয়া হ'ব কথাটো, সেইকাৰণে আপোনালোককো দেখুৱাম আজি কি কি লগাওঁ। ঠিক আছে তেন্তে মই লগাই লওঁ ব'লক। ফেচ পেকটোৰ বাবে লৈছোঁ বেচন আৰু গাখীৰ। বেচনখিনি নিজৰ প্ৰয়োজন অনুসাৰে লৈ লৈছোঁ প্লেট এখনত, আৰু লগতে লৈছোঁ 1 চামুচ গাখীৰৰ সৰ, আৰু অকণমান পেষ্টটো ভাল কৰিবৰ কাৰণে অকণমান গাখীৰ দিছোঁ কেই চামুচমান, আৰু লগতে হালধি দি দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি দিছোঁ চামুচখনেৰে, যাতে পেষ্টটো ভাল হয় মুখত লগাবলৈ। আৰু এতিয়া এই পেষ্টটো মই বাথৰুমত ধুনীয়া এখন জেগাত লৈ লৈছোঁ, যাতে সুবিধা হয় লগাবলৈ। আৰু এতিয়া প্ৰথমতে মই মুখখন চাফাকৈ ধুই লৈছোঁ, তাৰপাছত গোটেই মুখখনতে পেষ্টটো লগাই দিছোঁ। বহুত বেছি ভাল হয়, আৰু আপোনালোকে জানেই হালধি, বেচন আৰু গাখীৰৰ সৰ এইবোৰ মুখত লগালে কি হয়, সেইকাৰণে আৰু বেলেগে মই কোৱা নাই। আজিকালি সকলোৱেই জানে কি বস্তুটো কি কাম কৰে। গতিকে সময় সুবিধা পালে এনেকৈ অকণমান মাজে মাজে লগাব লাগে। মই আজি ডিঙিয়ে চিঙিয়ে গোটেইখনতে লগাই লৈছোঁ, আৰু 10 মিনিট সময় ৰাখি থ'ম, তাৰপাছত ভালকৈ ধুই দিম মুখখন। এতিয়া 10 মিনিটমান থোৱাৰ পাছতে মুখখন ধুই দিছোঁ। বহুত বেছি শুকাবলৈ দিব নালাগে, বেছিকৈ শুকালে আচলতে আমাৰ ছালটোৰ কাৰণে ভালতকৈ বেছি বেয়াহে হয়, কাৰণ টানি টানি ধৰে, আৰু সেইটো স্কিনৰ কাৰণে খুবেই বেয়া। আৰু অলপমান শুকোৱাৰ পিছতে মই এনেকৈ মুখখন ভালকৈ ঠাণ্ডা পানীৰে ধুই দিছোঁ। আৰু দেখিছেনে কিমান বেছি চেঞ্জ হ'ল, আগতে কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হ'ল। সঁচাকৈ এনেকুৱা ধৰণৰ কিছুমান আমাৰ ঘৰুৱা পেক লগাব লাগে ছালখনত মাজে মাজে, খুবেই বেছি ভাল লাগে আৰু বহুত বেছি ভাল লাগে নিজৰ মুখখন আইনাত চাই। আৰু দেহা মানুহ আহিছে, সেইকাৰণে তাকো অকণমান দেখুৱাই দিলোঁ, আৰু বেলেগক দেখুৱাই কেনেকৈ কিবা এটা লগাই ভাল বুলি ক'লে বেলেগে খুব বেছি ভাল লাগে। আৰু সি কৈছে ধুনীয়া লাগিছে, সেইকাৰণে মোৰ ভালো লাগিছে। আৰু এতিয়া মই ধুনীয়াকৈ এখন টাৱেলেৰে মুচি ল'ম মুখখন। আপোনালোকেও পাৰিলে মাজে সময়ে এই পেকটো লগাবচোন, খুব বেছি ভাল হয় স্কিনৰ কাৰণে। এনেও বেচনটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল, আৰু হালধিটোতো ক'বই নালাগে। গতিকে এনেকৈ মাজে মাজে লগালে মনটোও বেছি ভাল লাগে, আৰু মুখখন চায়ো ভাল লাগে দিয়কচোন। আৰু এতিয়া মই টাৱেলখনে ধুনীয়াকৈ টুকি ল'লোঁ, বহুত বেছি টানকৈ মোচা নাই, অকণমান জাষ্ট এনেই টুকি দিছোঁ। আৰু ৰিধি শুই আছে, সেইকাৰণে কথা কৰিব নোৱাৰি বেডৰুমত, গতিকে মই বাহিৰলৈকে টাৱেলখন লৈ আহিছোঁ। আৰু দেখিছেনে সঁচাকৈ বহুত বেছি ভাল লাগিছে আজি, মনটো বহুত বছৰৰ মূৰত মই এই পেকটো লগাইছোঁ। আগতে প্ৰায়েই লগাওঁ বাৰু, কিন্তু আজিকালি এনেকৈ লগোৱা নহয়। আৰু এতিয়া মই অকণমান মইশ্চাৰাইজাৰ লগাই দিম। মই এইটো লেকমি পিচ মিল্ক ইয়াৰে মই মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰোঁ সদায়, সেইকাৰণে আজিও অকণমান লগাই দিছোঁ। আৰু অকণমান ৰুমটো আন্ধাৰ কৰি থোৱা আছে, আচলতে ৰিধি শুই থকাৰ কাৰণে অকণমান ভালকৈ ধৰিব পৰা নাই আন্ধাৰত। আৰু এতিয়া মই ধুনীয়াকৈ সানি লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক।
সেই গাইজ এতিয়া প্ৰায় 4:30 বাজিলে। মই ভাবিছোঁ ব্লগটো ইয়াতে সামৰণি মাৰোঁ। বেছি দীঘল হৈ থাকিলে আপোনালোকে চাই বৰ পাব। আজি দেওবাৰ দিনটোত মই কেনেকৈ কটালোঁ, কি বনালোঁ, কি খালোঁ, কি স্কিন কেয়াৰ কৰিলোঁ, আটাইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল লাগিলে তেন্তে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে অন্য এটা ভিডিঅ' বনাবলৈ মই সাহস পাওঁ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম, তেতিয়ালৈকে বাই বাই।